এই জেগাখিনি আসলতে কোনে কোনে চিনি পাইছে কমেণ্ট কৰি জনাব দেই গোলাঘাটৰ মানে যিসকল লোক আছে তেওঁলোকে নিশ্চয় চিনি পাব এয়া হৈছে আমাৰ পৰিমাণুৱে অকণমানি ফোনটোত ধুনীয়া ধুনীয়া পুৰণা গান লগাই থৈছিলে বৰ্তা এজনৰ ওচৰতে আমি গোটেইখিনি এতিয়া আহিলোঁ চানা খাবলৈ আৰু কিয় আহিলোঁ কি কথা সেইটো দেৱাশিষহঁতৰ ভিডিঅ'ত গম পাবই বা পালেই অলৰেডি আৰু সেয়েহে আমি বাহিৰতে ৰখি খাই আছোঁ জ্বলা চানা মানে আৰাধনা মই নিশা পৰিমাণু আৰু চবেই বাকীসকল ৰাইজ অকণমান ব্যস্ত আছে আৰু সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এয়া আহি গ'লোঁ আমি নভা হললৈ কিবা এটা খাওঁ বুলি দেউতাক কৈছিলোঁ যে আমাক গোটেইখিনিকে অকণমান বাহিৰলৈ নি কিবা এটা খোৱাবা ব'লা দেউতাই মানে কি ক'লে উত্তৰটো গম পায়নে সাপ কেঁচু বেং যি খাওঁ ওলা বুলি ক'লে আমি গোটেই সোপা একদম হলদল ভাঙি ওলাই ৰেডি আৰু এয়া সকলো ব্যস্ত কফি চফি খালোঁ তাৰপাছতে তাৰ কাষৰে নভা ফাৰ্ণিচাৰত সোমালোঁ তাৰ বস্তুখিনি চালোঁ তাৰে দুপদমান বস্তু বহুত ধুনীয়া আছিলে চালোঁ সেয়া ৰাইজ এতিয়া আমি ৰখি আছোঁ আমাৰ গ্লাছখন লেতেৰা হৈ আছে বাৰু কছাৰীহাট আৰু পাঁচআলিৰ সেই ৰাস্তাটোত আচলতে মাছ ল'ব 1 কেজি মানুহ গৈছে 4টা কেনেকৈ মাছৰ ওপৰত বগলী পাৰি পৰি আছেগৈ আমাৰ গোটেই 4টা দেউতাইতো মাছ এপিছৰ অকণমান চুক এটাহে ভাঙি পেলাই খায় তথাপিতো গোটেইকেইটা মি দেখিছে নাই মিয়ে মানে আজি খাবই পেট কেৰেলা কৰি আছে নিচালে চা নিচাই বেলেগ কথা পাতিছে দেই নিচালে হাত দুখন কৰি কি মাছ লৈ দিয়া খুব গনা কথা চলি আছে মাছ কিন্তু বহুত নানে আকৌ 1 কেজি আনিব এইটো ল'লেগে লাষ্টত এয়া ভাত খাবলৈ মাছ লৈছে যিহেতু আমাৰ সৰুজনী আছে সি আলহী বুলি ক'লে আচলতে সকলোৱে ভাল নাপায় বেয়াও পায় তাৰপাছতে ভাত পানী খোৱাৰ পাছত একেবাৰে সকলো শুবলৈ যোৱাৰ পাছত আমাৰ দুজনী অৱস্থা এয়া আচলতে তাই মূৰটো বান্ধি দিবলৈ মানে চুলিখিনি বান্ধি পেলাই দুকুচিকৈ বান্ধেও দুফালে দুকুচি বান্ধি থ'লে অকণমান ধুনীয়া লাগে কিন্তু তাই বান্ধিবলৈ আচলতে নিদিয়ে সেইবাবে এনেকৈ মই মানে খুব কমহে তেনেকৈ তেল সানি দিওঁ কিন্তু মায়ে ৰাতি তেল সানি ৰাতিপুৱা চেম্পু দি দিয়ে আৰু তাইক আগতে ব্যৱহাৰ কৰিছিলোঁ তিল তেল এটা যিটো মই আপোনালোকক দেখাইছিলোঁ আৰু এতিয়া ব্যৱহাৰ কৰিছোঁ নাৰিকল তেলৰ আয়ুৰ্বেদিক সানিবলৈ বহুত বেছি বেয়া পায় তথাপিতো মানে অকণমান বোলো মাছাজ চাছাজ কৰি দিওঁচোন কাৰণ চুলিখিনি টানি দিলে চাগে হয়তো তাইৰ অকণমান মূৰ চুৰ বিষাই যায় সেইবাবে অকণমান তেল সানি দিওঁ বুলি লৈছিলোঁ তাৰ মাজতে কিমান বেছি মানে উঠি যাওঁ বহি যাওঁ ইটো কৰোঁ সিটো কৰোঁ কৰি থাকে চাবচোন মই সন্মুখত কিন্তু মোবাইলটো অকণমান দি থৈছোঁ নহ'লে তাই একেথৰে ৰখি থকা ছোৱালী নহয় মানে মোকেই চুলি টানিব নহ'লে ঢকা মাৰি দিব তেনেকুৱা ধৰণৰ কৰি থাকে আৰু আগতে মামা আইতা এয়া চাওক লগালগ উঠি পেলাই মানে মোবাইলটো লাগে আৰু আগতে মামা আইতা আহিলে আমাৰ ঘৰলৈ আহিলে পটককৈ তেলৰ বটলটো দি দিওঁগৈ বিৰাট ধুনীয়া মালিচ কৰি দিয়ে আৰু লগতে মা বা মিহঁতেও দিয়ে তথাপিতো মামা আইতাই আহি মূৰটো মালিচ কৰি দিয়াৰ যিটো মাদকতা সেইটো আচলতে বহুত বেছি সুকীয়া হয় আৰু এতিয়া দেখিছে নাই পূৰা মাছাজ কৰি আছোঁ তথাপিতো কান্দোন মানে হেৰি হোৱা নাই ৰোৱা নাই আৰু এনেদৰেই আমাৰ খোৱাৰ পাছৰ সময়খিনি গৈছেগৈ বাকী ইমনো আছে সি ইমনৰ লগত পৰিমাণো পূৰা খেলিছে আৰু লাহে লাহে ইমনে মানে ৰাতিপুৱা শুই উঠি বায়েককে বিচাৰে কিন্তু ডিগবৈ গ'লে কি ৰূপ লয় কি পৰিস্থিতিৰ সৃষ্টি কৰে নাজানো এতিয়া আমাৰ গোটেইখিনি মানুহৰ লগত সি মানে ৰাতিপুৱা সোনকালে উঠি দেউতাই লৈ আহে তেনেকুৱা ধৰণে উঠি কৰি আকৌ বাহিৰৰ পৰা ফুৰি আহেগৈ কিন্তু ডিগবৈততো আৰাধনা অকণমান মানে দিগদাৰ হ'ব তথাপিতো আমাৰ পৰিমাণো ডাঙৰ হোৱাত বাৰু সকলোৰে যথেষ্ট অৰিহণা আছে কাৰণ সকলো সোনকালে শুই মই মানে দেৰিকৈ শুই উঠিলেও মাহঁতৰ কোচত দি দিব পৰা হয় তাইৰ খালি সেই বস্তুটোত অকণমান কষ্ট হয় সেই কথাখিনি আচলতে মাক হিচাপে মই বুজি পাওঁ এজনী ছোৱালীৰ মাক হিচাপে আৰু এনেদৰেই আমি আছোঁ বাকী আমাৰ পৰিমাণু আৰু ইমনৰ উৎপাতখিনি চাওক আকৌ কি কৰি আছে
পিছল লৈ না তাক গুচি গৈছে দুপৌ Tattoo bounce. এইটো আমাৰ ইমন ৰেডি এইফালে মই ৰেডি এইফালে মা চকুবোৰ ঢেল খাই আছে যে কাজল অকণ লৈ লোৱাগে যোৱা বহুত দিনৰ টোপনি ক্ষতি কৰা নিচিনা লাগি আছে নহ'লে লিপষ্টিক অকণ লৈ লোৱাগে যোৱা আৰু এইফালে আমাৰ পৰি আমি দুইজনী একে হৈ লাইছো দেই মিলি মিলি গৈছে মিলাই লৈছো ঐ বেয়া পাইছে তুমি কেলে চুবা খাবা তাক একো খাই দিয়া গোটেই কেইজনী ওলাইছোঁ আচলতে বিয়ালৈ ওচৰতে তুলনি বিয়া এখন আছে আৰু এয়া গৈ মেলি বহুত সময় ৰখাও নাই খাবলৈ বহিলৈ আৰু পৰিমাণে নিজাববীয়াকৈ এখন পাত ল'ব পৰা হ'ল আৰু নিজে নিজে খাইছে আচলতে অকণমান এৰি দিওঁ বুলিয়ে দিছোঁ কাৰণ তাই অকণমান শিককচোন বোলো যিহেতু এতিয়া 2 বছৰ মানে কমপ্লিট হৈ 3 বছৰলৈ সোমাইছে তথাপিতো খাবলৈ অকণমান ওখ হোৱা হ'লে পাৰিলে এইটো বিয়া ঘৰ আমাৰ কিমান 400 মিটাৰো নহয় গেৰুলা পাতটোটা ঠিকছে দিয়ে আহিছে আকৌ পাতটোটা ঠিকছে দিয়ে আহিছে দিদি চাইড প্লিজ ওই আমাৰ ই একদম পকলা হোৱাদি হৈছে এই দুটা সাৰপ্ৰাইজ এই দুটা চা ঐ দেখা চাবি দেই চা ঐ ইমনে চলাইছে ইমন থিয় হৈ দিছে বুম বুম ইমনে পিছত গাড়ী লৈ পেলাই বাইকক লৈ যাব আকৌ হলাই দিম জেগা নাই ক'ত হলাই দিম এতিয়া ইমনে ভৰি দিওঁ তুমি পুনঃ দিয়া আকৌ মানুহজনী হাউলিন দিবা ই যায়ে ঐ পৰি তুমি ইমান ভাগি ধৰি লোৱা আকৌ পৰিবা আগলৈ যোৱা এতিয়া ভৰি দাঙি দিয়া তুমি লাইটটো দি দে চলো এক্সেলেটাৰ ভুল হৈছে তোমাৰ প্ৰব্লেম দিল পৰি পিটু কৰিম আকৌ কিনো কম ঐ ধেমালি নহয় এই দিয়া ইমন ৰেডি দেখা পিটি মাক মই পৰি মই কৈ থৈছো এইটো বেলেগ খাই গ'ল পৰি
পৰিমনৰ উৎপাতবোৰৰ মাজতে আমিনো ক'ত ক'ত ফুৰিছোঁ কি কি কৰিছোঁ তাৰে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে আহি গ'লোঁ আকৌ আমি মণি পেহীহঁতৰ ঘৰ, মানে আমাৰ ডাঙৰ পেহীৰ ঘৰ টাউনতে। দেউতাৰ আৰু মোৰ কিবা কাম এটা আছিলে আৰু চুনুহঁতো অহা নাছিলে, সেইবাবে গোটেইকেইটা গুচি আহিলোঁ। ইমনে বায়েকক বিচাৰে, কিন্তু পৰিমাণে মানে সেই বস্তুটো বুজিয়ে পোৱা নাই নে কি নে, অকণমান মানে হেৰি হৈ যায়, তাই মৰমতে মানে ঠেলি পায় পটককৈ। আমাৰ ফাদাৰ ভিডিঅ' অকণমান কৰিবও নোৱাৰোঁ, একদম পূৰা ফটোত পজত আহি যায়। আৰু এয়া আমাৰ ৰাইজ পূৰা ব্যস্ত কামত। কিবা এটা কৰি দিওঁ বুলি সুধিছিলোঁ, কিন্তু নালাগে বোলে, চব নিজে নিজে পাৰিব বোলে। অঁ দেখিছে কেনেকুৱা একদম দ্ৰোণ বৰা জীয়েক। ইমন ইমন ঔ কুক কুক, মই ইয়াক বস্তু এটা কৰিবলৈ ক'ম দেই, ৰ পটককৈ হাত ধৰি পেলাই মুখখনতে দিব। মই য'তে নাথাকোঁ, মই সেইটো কৰিলে চালা অকণমান দেখা চাওঁ কৰি দিয়া কৰা। খুলি দে খুলি দে। অ' কৰিছিলে চা নহয়, অ' সেইটো নুখুলিবিচোন। আৰে আমাৰ চাহ আছে তাই হেৰিজনী কালি ভিডিঅ' কল কৰিছ? খালোঁ কোৱা নাই, ভিডিঅ' কল নহয়, ভিডিঅ' কৰিছোঁ। মই চেনি নাখাওঁ আকৌ, কেলে? এনেকৈ হয় জেলপি আছে নহয়, জানো মই সিহঁতক দি দিলোঁ। সিহঁতক দি দিয়ে। পৰিহঁতৰ ঘৰৰ পৰা বিশাল মেগা মাৰ্কেটখন একেবাৰে ওচৰত, আৰু আৰাধনা আৰু মই পাতিলোঁ যে ব'লচোন টি চাৰ্ট দুটা আনোগৈ ঘৰত পিন্ধা। আৰু গৈ মেলি কাপোৰৰ কালেকশ্যনখিনি দেখি ভাল পালোঁ। কটনৰ পৰিমাণৰ কাৰণেও আনিলোঁ, ইমনৰ কাৰণেও আনিলোঁ। আচলতে ঘৰত পিন্ধিবলৈ হওক প্ৰয়োজন হৈয়ে থাকে সৰু ল'ৰা ছোৱালী। আৰু আমাৰ বিলখন কিমান হ'লগৈ গম পায়নে? 4,000 টকা। কি কি আনিলোঁ পাছত আপোনালোকক দেখাম বাৰু। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।